নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক নৱমমান শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে কেনেদৰে প্ৰস্তুতি কৰিবা সেই বিষয়ে কিছুমান নীতি আগবঢ়ালোঁ। প্ৰথমে তোমালোকে যেতিয়া নতুন শ্ৰেণীৰ কিতাপবোৰ পাবা তেতিয়াৰ পৰাই মানসিকভাৱে এটা ধনাত্মক মনোভাৱেৰে প্ৰস্তুতি আৰম্ভ কৰিবা। নিয়মিতভাৱে পঢ়াৰ অভ্যাস কৰি ল'বা। অসমীয়াত এষাৰ ফকৰা যোজনা আছে, পঢ়াই পঢ়ুৱৈ ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন, অৰ্থাৎ যিয়ে পঢ়ায় অকল পঢ়াৰ বিষয়ে চিন্তা কৰে, বাহ্যিক কথা বতৰাই ইমান প্ৰাধান্য নিদিয়ে। এটা ভাল ফলাফলৰ বাবে প্ৰস্তুতি কেনেদৰে আৰম্ভ কৰিবা সেইটোৰ বিষয়ে হ'ল তোমালোকে প্ৰতিটো বিষয়ৰ পাঠ্যপুথিবোৰ প্ৰথমে এটা এটাকৈ অধ্যায়বোৰ পঢ়িবা। যেতিয়া পাঠ্যপুথিৰ অধ্যায়বোৰৰ মাজৰ পৰা যিবোৰ প্ৰশ্ন আহে তোমালোকে সহজতে উত্তৰবোৰ দিব পাৰিবা। অনুশীলনীত দিয়াৰ উপৰিও মাজৰ পৰা নিজে প্ৰশ্ন উলিয়াই উত্তৰবোৰ লিখি যাবা। তেতিয়া প্ৰতিটো অধ্যায় তোমালোকৰ পৰীক্ষাৰ আগলৈ সহজ হৈ পৰিব। নিয়মিত পঢ়াৰ উপৰিও কোনো সময় নিজে নিৰ্ধাৰণ নকৰিবা। অধ্যায়টোৰ এটা বিষয় সম্পূৰ্ণ হ'লেহে আন এটা বিষয় আৰম্ভ কৰিবা। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে তুমি কাৰ পৰা নিৰ্দেশনা লৈছা, অৰ্থাৎ গাইডেন্স লৈছা। স্কুলৰ শিক্ষয়িত্ৰীৰ উপৰিও যাৰ পৰাই নিৰ্দেশনা লোৱা এটা অভিজ্ঞ আৰু দক্ষ স্থানৰ পৰা লোৱাটো অতি দৰকাৰ। অসমীয়া ষ্টুডিঅ' চেনেলটোত তোমালোকলৈ সকলো বিষয় গুৰুত্ব সহকাৰে ভিডিঅ'ৰ জৰিয়তে নিৰ্দেশনা দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।